গাইস বলক হক দে বাপা তইও কিবা অলপ খাই ল তেতিয়াহে আকৌ যাবা পাৰিম ন। হেল্ল' গাইজ আপোনালোকক ৱেলকাম জনাবলৈ পাহৰিয়ে আছোঁ। গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইজ ৱেলকাম বেক টু মাই মানে ঘৰতে সোমাই বহুত বৰিং হৈ আছিলোঁ, তো ওলাই আহিলোঁ লগৰ এজনৰ লগত, চিকুৰ লগত ওলাই আহিলোঁ। এতিয়া ক'লৈ গৈ আছোঁ নিজেই নাজানো, তো আপোনালোকে চাই থাকক ক'ত যাম কি কৰিম, মানে আপোনালোকে দেখা পাই থাকিব আৰু। গাইজ এতিয়া প্ৰথমে গলচেৱা মন্দিৰ আহিছোঁ, এতিয়া গলচেৱা মন্দিৰ সোমাই যাওঁ, এবাৰ দৰ্শন কৰি যাওঁ, আৰু আপোনালোকেও এবাৰ দৰ্শন কৰি লওক, আহক আপোনালোক। গাইজ গলচেৱা মন্দিৰ ভিতৰত আহি আছোঁ, ভাল লাগিছে, বহুত ওখ মন্দিৰটো। বঘৰাৰ পৰা অলপ আগুৱাই আহিলে আপোনালোকে পাব, বঘৰাতে আছে আৰু। আহিছোঁ আগতেও বহুতবাৰ আহিছোঁ, এবাৰ প্ৰথম আহিছোঁ গলচেৱা মন্দিৰ তেনেকৈ ভিডিঅ' বনাবলৈ আহিছোঁ, অলপ চাই যাওঁ বোলো, বাকী আৰু কি কি দেখুৱাব পাওঁ আপোনালোকক। আগৰ হেনো পূজাৰী এজন, যোনজন আমি আগতে পোনপ্ৰথমে আহোঁতে যোনজন পূজাৰী আছিল, সেই পূজাৰীজন হেনো ঢুকাল, সেই নতুনকৈ এজন পূজাৰী আহিছে, আছেনে নাই গম নাপাওঁ তেনেকৈ। চাই লওঁ, যাওঁ, দেখা পাওঁ নে নাপাওঁ আৰু। গাইজ মোৰ পিছফালে দেখিছে যে এইটোৱে হ'ল গলচেৱা মন্দিৰটো, বহুত বিখ্যাত মন্দিৰ। এতিয়া মানে আহি পাইছোঁহি, কিন্তু পূজাৰীজন নাই নেকি, ক'ৰবালৈ গ'ল চাগে, আজি মন্দিৰ চাগে বন্ধ আছে নেকি, একদম এটা মানুহ নাই, মইহে অকল। গাইজ এতিয়া মন্দিৰটোৰে ওচৰতে থকা এটা পাহাৰৰ ওপৰলৈ উঠিবলৈ আহি আছোঁ। ৰাস্তা বন্ধ কৰি দিলে নেকি, এইখিনি যাব লাগিব গাইজ, মানে চাৰিওফালে দেখিছেনে জেউনা মাৰি দিলে, এইখিনি যাব লাগিব, ভয়ো লাগিছে, বহুত ডেঞ্জাৰ। আগতে আহোঁতে মানে খুব উঠিছিলোঁ সেই পাহাৰটোৰ ওপৰত, ভয়ো লাগে। পাহাৰটোৰ পৰা একদম তলৰ ৰাস্তাটো আপোনালোকক দেখুৱাই দিম, চাব কেনেকুৱা একদম ভয়ানক ৰাস্তাটো, পাহাৰটোৱে একদম ভয়ানক। গাইছ এইটো পাহাৰটো চাওক, এই পাহাৰটোৰ ওপৰত উঠিবলৈ আপোনালোকক ৰাস্তাটো দেখুৱাই দিম, চাবচোন কিমান ওপৰত আছোঁ আমি, বহুতেই ওপৰত আছোঁ। এইটো পাহাৰটো বহুত পৰুৱা আছোঁ গাইছ, এইটো পাহাৰটো চাওক, ৰাস্তাই চাওক, গাড়ী গৈ আছে চাওক, গাড়ী আহিছে, আহিছে চাওক, ভিউ চাওক গাইজ, ভিউ চাওক, কি অচম ভিউ, অ' মাই গড, কি মজা লাগিছে। এইটো তাৰপৰা লগৰটো তলত আছে, কি মাত দিছে, ভিউ চাওক, চাওক ভিউ এটা দেখুৱাই দিছোঁ, চাওক ভিউটো চাওক, ভিউ চাওক, হাও পাৰিলোঁ দিয়ক নামিব গাইজ। পূজাৰীজন যদি থকা হয় মন্দিৰটোৰ বিষয়ে ভালকৈ সোধা মেলা কৰিব পাৰিলোঁ হয়, মন্দিৰটোৰ বিষয়ে অলপ। এতিয়া পূজাৰীজনে নাই আৰু সেইকাৰণে সুধিব নোৱাৰিলোঁ। বাকী আপোনালোকৰ যদি কোনোবা ছোৱালী যদি পচন্দ হৈ আছে ন, মন্দিৰতো আনি বিয়া পাতিব, গোটেইখিনি সা সুবিধা ইয়াত আছে, তো আপোনালোকে এবাৰ আহি পেলাই দৰ্শন কৰি যাবহি। মইতো বহুতবাৰ দৰ্শন কৰিলোঁ, বহুত ভাল লাগে মন্দিৰটো দৰ্শন কৰি। আৰু মন্দিৰটো আছে বঘৰাৰ পৰা অলপ আগুৱাই আহিলে আপোনালোকে পাব। আৰু এই মন্দিৰটোতে দীনেশ বুজ এখন অসমীয়া চলচ্চিত্ৰৰ শ্বুটিং হৈছিলে, কুকুৰৰ তেজেৰে, ফিল্মখন আপোনালোকে চাইছে যদি দেখা পাব। এই মন্দিৰটোতে মানে সেই চিনেমাখনতে এই মন্দিৰটো ওলায়, আপোনালোকে চাবচোন এবাৰ, চোৱা নাই যদি। ভিতৰলৈ যাওঁ, এতিয়া ভিতৰলৈ যাওঁ। গাইছ আপোনালোকে ওপৰ
পালেগৈ ন মই একদম আহি পালোহি ময়ো আহি পালোহি এইটো চাংঘৰ সেইডাল সাপ চাওক এইডাল সাপ আগি ধৰি দিছে কি গুলিকে সাপ আগি ধৰি দিছে গাইছ চাংঘৰ ভিতৰত এই ওপৰত ভিতৰত নহয় ভিতৰতো ওপৰতো গাইছ এতিয়া এইফালে কি দেখা পাইছোঁ মই নিজে নাজানো কিবা এটা দেখি আছোঁ তো এইফালে যাওঁ এবাৰ এইফালে কি আছে এইফালে চাই আহোঁগৈ তো ব'লক আপোনালোকো লৈ যাওঁ আহক আপোনালোককো লৈ যাওঁ আহা ভাই কৰিবা চাবা গাইছ বৰকে চুচু কৰা লাগিছে চ' ইয়াতে চুচুটো কৰিলে আকৌ আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ' A few moments later. গাইছ এইটো চাওক এইটো চেভ ৱাটাৰ ইয়াৰ পৰা মানে পানী খাব পাৰে চাওঁ ৰ'ব ইমান লেতেৰা পানী কোনে খাব হে নাখাওঁ দেই ইয়াৰ বাৰু চেভ ৱাটাৰ হ'ল নে ইয়াৰ চেভ ৱাটাৰ নহয় চেভ ৱাটাৰ আমি নাখাওঁ আমি ইয়াৰ চেভ ৱাটাৰ নাখাওঁ আমি এইটো চেভ ৱাটাৰ এইটো আকৌ কি বন্ধই হৈ আছে এইটো চেভ ৱাটাৰ হ'ল নে আহি থাকা আমি ওপৰলৈ যাম কি আছে বাৰু ওপৰত কি আছে এইফালে যাওঁ নেকি মস্ত ডাঙৰ পাহাৰহে আছেচোন ঐ এইটো পাহাৰৰ ওপৰত জিৰণি কোঠা আপোনালোকে আহি ইয়াতে জিৰণি ল'ব পাৰি বলিয়া বুলি বনাইছে গাইছ বলিয়া বুলি গাইছ বহুত ভাগৰ লাগি গৈছে চলো আৰাম লৈ লৈছোঁ গাইছ হৈ গ'ল আৰাম হৈ গ'ল ভিডিঅ' এক্সাইটমেণ্টত কি হয় আৰাম চাওঁ আহি যাওক আপোনালোকে গাইছ কি পোহৰ চাওক পাহাৰৰ ওপৰত কেনেকুৱা পোহৰ চাওক ৱাও হোৱাট অ' কি আছে অ' ভাই কি প্লেচ বে তুমি চোৱা বে ভাই কি প্লেচ চোৱা ৱাও অসম গাইছ অসম কি সুন্দৰ নজাৰা ৱাও এটা কম কালা গাইছ গৰুকেইটা কম কালান্ত গৰু নে কি মজা ৱাও সুন্দৰ লাগিছে সপোনে দেখি আছিলোঁ নেকি ঐ সপোনটো ভাগি থাকিল আৰু বা কি দেখা পাইছিলোঁ মনতে নাই নহয় এই চালা দিনতে মই সপোন দেখি আছিলোঁ দেই হয় বে দিনেতো হৈ আছে তো গাইজ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু এইটো কি আছিলে ছাবস্ক্ৰাইবটো একদম জোৰকৈ টিপি কৰি দিব তো আজিলৈ বাই বাই দেই চালা সপোনটো ভাগি থাকিল তো আজিলৈ বাই বাই গাইজ